Disco. পইচা পইচা 10 টকা হ'ব জানো? হা? যিমান লাগে সিমান। এইজন এনে এজন ব্যক্তি যিজন ব্যক্তিক একাপ নহয় দুকাপ নহয় 7 কাপকৈ চাহ দিলতহে সন্তুষ্ট হ'ল। এনে সহজ সৰল মানুহৰ কথাবোৰ ভাল লাগে। ফটো ওলাইছে নে? ওলাইছে। কেনেকুৱা পাইছা খাই? বহুতে এনে কিছু ব্যক্তি ঘৰলৈ আহিলে একাপ চাহ দিয়াৰ পৰিৱৰ্তে ব্যস্ততাৰ অজুহাত দেখুৱাই সময় নাই বুলি কয়। ব্যস্ততাৰ মাজত সামান্য পৰিমাণে হ'লেও তেওঁলোকক যদি কিবা এটা দিব পৰা যায়, তেওঁলোকৰ মুখমণ্ডলত এটা হাঁহি দেখা পোৱা যায়, যি হাঁহিয়ে হয়তো নিজকো সুখী কৰি তোলে। প্ৰকৃত সুখ আনক দিয়াৰ মাধ্যমেৰেহে পোৱা ফটো যায়, ওলাইছে নাই? আনৰ পৰা লোৱাৰ মাধ্যমেৰে নহয়। মিঠা পাইছা খাই? নিশ্চয় বিহু পালেহি নহয়। মাঘৰ বিহু আয়োজন কি কি চলিছে? হা? এই মাঘৰ বিহু এতিয়া পিছে উৰুকা সাজটো কি হ'ব? ভাত সাজ? হে? ভোগালী বিহুটো তোমাৰ ঘৰত কোন কোন আছে নিৰ্দিষ্ট? এইজন এনে এজন ব্যক্তি যাৰ নাম ডিস্কো হিচাপে পৰিচিত। এইজন এনে এজন ব্যক্তি যিজন ব্যক্তিয়ে হেনো ৰাতিপুৱা শুই উঠি বাঢ়ি চোতাল নগচকে। সেইবাবে শোৱাৰ পাতিৰ পৰাই ঘৰৰ মানুহক চিঞৰি চিঞৰি কৈ থাকে বাঢ়ি চোতালখন সাৰি ৰাখিবৰ বাবে। আকৌ ব্যক্তিজনে হেনো ৰাতিপুৱা শুই উঠি খালী বাল্টি চাব নিবিচাৰে। ব্যক্তিজনে ৰাতিপুৱা শুই উঠি পানী ভৰ্তি বাল্টি দেখা পালেহে হেনো তেখেতৰ দিনটো সুন্দৰভাৱে চলি থাকে। সঁচাকৈ এই সহজ সৰল মানুহৰ কথাবোৰে প্ৰভাৱিত কৰে।